এগৰাকী মহাময়ী অভিনেত্ৰী, এগৰাকী সুকণ্ঠী গায়িকা, যাৰ যাদুকৰী কণ্ঠই নিমিষতে আকৰ্ষণ কৰে সকলোকে। যি য'তেই যায় তাতেই পৰিলক্ষিত হয় অজস্ৰ অনুৰাগীৰ সমাগম। হয়, আমি ক'বলৈ লৈছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ কথা, যি বৰ্তমান অসমৰ একাংশ যুৱ প্ৰজন্মৰ ক্ৰাছ। হয়, এয়া আমি কোৱা কথা নহয়, এয়া বিভিন্ন সময়ত অসমৰ বিভিন্ন সংবাদ মাধ্যম কিংবা সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈ অহা বাতৰি। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ ক্ৰাছ হৈ পৰা এইগৰাকী মহাময়ী অভিনেত্ৰী তথা জনপ্ৰিয় গায়িকা দীপলিনা ডেকাৰ হেনো আজি জন্মদিন। মহাময়ী অভিনেত্ৰীগৰাকীৰ শুভ জন্মদিনত আমি পিপুলছ ভইচেও অভিনেত্ৰীগৰাকীলৈ যাইছিলোঁ জন্মদিনৰ অলেখ অযুত শুভকামনা। ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ বিয়াহটো পিও হয়।